এইখন 2020 চনৰ নৱোদয় প্ৰৱেশ পৰীক্ষাৰ সহায়িকা প্ৰশ্ন কাকত। ইয়াতে এজনী ষ্টুডেণ্টে এইবাৰ পৰীক্ষা দিছিলে। তেওঁৰ বহীখনত মই চাই চিন্তি উত্তৰখিনি মই এফালৰ পৰা কৈ গৈছোঁ। আৰু এইখন চাই সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ কিমান নম্বৰ পাইছে তেওঁলোকে অনুমান কৰিব পাৰিব। ইয়াতে তেওঁলোকৰ মূল্যাংকন কৰা হ'ব। তেওঁলোকে কিমান নম্বৰ পাইছে পৰীক্ষাত সকলোৰে আকাংক্ষা পূৰ হ'ব পাৰে। এইখন চাই কিবা ভুল ভ্ৰান্তি হ'লে জনাই দিব। আৰু এই ভিডিঅ' চোৱাৰ পিছতে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। অনুৰোধ থাকিল যাতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰিপশ্যন কৰিব। মই এফালৰ পৰা উত্তৰখিনি ইয়াত কৈ গৈছোঁ, আপোনালোকে চাই ল'ব। এতিয়া প্ৰথমতে আছে ইয়াত আনচিমিলাৰ। আনচিমিলাৰটো এইটো পাৰ্টটো হৈছে 4টা চিত্ৰ থকা আনচিমিলাৰ। গতিকে এই পাৰ্টত প্ৰথমতে কোনটো অমিল সেইটো আমি বাছি উলিয়াব লাগে। এই সমকোণী ত্ৰিভুজটোত এইটো সমকোণত চিন দিছে। এইটো ত্ৰিভুজৰ মূৰত শীৰ্ষবিন্দুত চিনটো দিয়া আছে। এইটো সমকোণত চিনটো দিছে, এইটো সমকোণত চিনটো দিছে। গতিকে এই 3টা সমকোণত চিন দিয়া আছে, কিন্তু এইটো সমকোণত চিন দিয়া নাই, গতিকে এইটো অমিল। ইয়াৰ পিছতে 2 নম্বৰটো হ'ল এই কাঁড় চিনটো বৃত্তৰ মাজৰ পৰা ওলাই গৈছে, আৰু এইটো বৃত্তৰ বাহিৰৰ পৰা ভিতৰলৈ সোমাইছে। গতিকে এইটো আনচিমিলাৰ। এইটো বৰ্গৰ মাজত এডাল কৰ্ণ টানি তাত কাটি দিছে। এইটো বৰ্গৰ বাহিৰৰ বাহুটোত কাটি দিছে। তাৰপিছত ইয়াতো বৰ্গৰ বাহিৰত কাটি দিছে, ইয়াতো বৰ্গৰ বাহিৰত কটা আছে, কিন্তু ইয়াত বৰ্গৰ ভিতৰত কটা আছে। গতিকে এইটো আনচিমিলাৰ। এতিয়া ইয়াত আছে KIT, ইয়াতো KIT, ইয়াত KIC আছে। গতিকে এইটো আনচিমিলাৰ। এইটো হৈছে চিমিলাৰ। এই চিত্ৰ ভাগটোৰ নাম হৈছে ইয়াত কোৱা মতে চিমিলাৰ। গতিকে এই পাৰ্টটোৰ নিচিনা এই চিত্ৰটোৰ নিচিনা চিত্ৰটো আমি বাছি উলিয়াব লাগে। ইয়াৰ নিচিনা চিত্ৰটো ইয়াত নাই। এই 3টা ওপৰত থকা 3টা আছে, কিন্তু 2ডাল আছে ইয়াত বেলেগে আছে, কিন্তু ইয়াত 2ডাল আছে একেলগে আছে। গতিকে এইটো চিমিলাৰ নহয়। ইয়াত কিন্তু ওপৰত 2টা ইয়াৰ নিচিনাকৈ আছে, আৰু আঁচটো ইয়াৰ নিচিনাকৈ আছে, আৰু এইটো তলৰটো এইটো ত্ৰিভুজ নিচিনাটো আছে। গতিকে ইয়াৰ লগত সম্পূৰ্ণ এইটো মিলি আছে। ইয়াত আঁচ 2ডাল একেলগে আছে, গতিকে এইটো আনচিমিলাৰ। এইটো ইয়াৰ 5 নম্বৰ চিত্ৰটোৰ বি চিত্ৰটো মিলি আছে। তাৰপিছত ইয়াৰ চিত্ৰৰ লগত কোনটো চিত্ৰ মিলি আছে? ইয়াৰ লগত এই ওপৰত 2টা গুটি আৰু তলত 2ডাল আঁচ। ওপৰত 2টা গুটি নাই, গতিকে এইটো নিমিলে। এই 2টা গুটি আছে আৰু তলৰ 2টাৰ লগত এইটো মিলি আছে। গতিকে ইয়াৰ চিমিলাৰটো হ'ল এইটো। তাৰপিছতে ইয়াত 2টা কাঁড় চিন থকা দুইফালে কাঁড় আছে। ইয়াৰ নিচিনা চিত্ৰটো আমি বাছি উলিয়াব লাগে। ইয়াত দুইফালে কাঁড় চিন নাই, কেঞ্চেল। গতিকে ইয়াত দুইফালে কাঁড় চিন আছে, ইয়াৰ নিচিনা এইটো সম্পূৰ্ণ। গতিকে ইয়াৰ চিমিলাৰ এইটো। তো এই চিত্ৰটোৰ নিচিনাকৈ চিত্ৰটো আমি বাছি উলিয়াব লাগে। ইয়াৰ নিচিনা এইটো ইয়াত এই পাৰ্টটো নিমিলে, গতিকে এইটোৰ লগত এইটো মিলি আছে, আৰু এনেকৈ পূৰণ চিন দিয়াৰ নিচিনাটো ইয়াৰ লগত সম্পূৰ্ণ এইটো মিলি আছে, বাকীখিনি মিলা নাই। পাত লুটিয়াইছোঁ। ইয়াৰ নাম হৈছে পেটাৰ্ণ, কমপ্লিশ্যন অফ পেটাৰ্ণ। ইয়াত 3টা চিত্ৰ দিয়া আছে।
এটা বৰ্গৰ 4টা পাৰ্ট কৰি 3টা পাৰ্টত দিয়া আছে। ইয়াত 14টা পাৰ্টত কি হ'ব আমি ইয়াৰ পৰা বুজি লৈ ইয়াত মানে বাছি উলিয়াব লাগে। গতিকে এতিয়া 2টা কাৰ চিন থকা আছে, দুইফালে কাৰ চিন থকা 2টাকে পূৰণ চিনৰ নিচিনাকৈ আছে। গতিকে ইয়াত এতিয়া একেধৰণেই থাকিব। ইয়াত কাৰ চিন একেফালে আছে কাৰণে এইটো কেঞ্চেল, এইটো দুইফালে কাৰ চিন আছে। গতিকে এইটো আনি ইয়াত সোমাই দিলে ইয়াত পেটাৰ্ণ মতে মিলিব। তাৰপিছতে 10 নম্বৰটো হৈছে এনেকৈ এফালে এনেকৈ আছে আৰু এইফালে যেনেকৈ আছে ইয়াত এতিয়া কি এনেকৈ হৈ এনেকৈ থাকিব আৰু গুটি 3টা থাকিব। গতিকে ইয়াৰ লগত এইটো ওপৰফালে আছে কেঞ্চেল, এইটো ওপৰফালে আছে, এইটো তলফালে আছে, তলফালে আছে। কিন্তু এই কৰ্ণাৰবিলাকত এইটো চিনটো আছে কিন্তু ইয়াত নাই। গতিকে ইয়াৰ পেটাৰ্ণ মতে এই 4 নম্বৰ চিত্ৰটো অপশ্যন ডিটো মিলি আছে। তাৰপিছতে ইয়াত গোল আছে, মাজতো গোল আছে, এই ইয়াৰ চিত্ৰটোৰ লগত এইটো নিমিলে, ইয়াৰ কালাৰ দিয়া আছে আৰু এইটো ওলোটাকৈ থাকিব লাগিছিল, ওলোটাকৈ নাই। গতিকে কেঞ্চেল, এইটো ইয়াৰ লগত পেটাৰ্ণটো নাই। গতিকে এইটো ইয়াৰ পেটাৰ্ণটো মিলি আছে। গতিকে এইটো আনি ইয়াত সোমাই দিলে ইয়াৰ সাজোন মতে খাপ খাব। তাৰপিছতে এইটো 12 নম্বৰ প্ৰশ্ন। ইয়াত এই যি ধৰণৰ পেটাৰ্ণ আছে সেই ধৰণৰ পেটাৰ্ণ মতে এইটো আঁচ হ'ব লাগে আৰু এনেকৈ হ'ব লাগে, এই এনেকৈ ত্ৰিভুজ এটা হ'ব লাগে, এইফালেও ত্ৰিভুজ এটা হ'ব লাগে, এনেকৈ ত্ৰিভুজ হ'ব লাগে। এনেকৈ প্ৰথম চিত্ৰতে এইটো আনি ইয়াত সোমাই দিলে ইয়াৰ সাজোন মতে খাপ খাব, বাকীকেইটা সেইধৰণে নাই। তাৰপিছতে 13 নম্বৰ চিত্ৰটো হৈছে এইটো চেৰিজ। এই চেৰিজত ইয়াতে ৰোটেশ্যন হৈছে। এই কাৰ চিনটো আমি প্ৰথমতে চাওঁ। এই কাৰ চিনটো ক্লকৱাইজত 90 ডিগ্ৰী ঘূৰিছে, তাৰপিছতে আকৌ ক্লকৱাইজত 90 ডিগ্ৰী ঘূৰিছে, আকৌ ক্লকৱাইজত 90 ডিগ্ৰী ঘূৰিছে। এনেধৰণে কাৰ চিনটো ওপৰফালে থাকিব লাগে আৰু ত্ৰিভুজটো এই ইয়াত এনেকৈ আছে, এইফালে ঘূৰিব লাগে। গতিকে ক্লকৱাইজ 90 ডিগ্ৰী। গতিকে এই ধৰণৰ চিত্ৰটো অপশ্যন বিত আছে, বাকীখিনিত নাই। তাৰপিছতে ইয়াতে এটা গুটি, 14 নম্বৰ প্ৰশ্ন, এটা গুটি, তাৰপিছতে গুটিৰ তলত এটা পূৰণ চিন দিছে, তাৰপিছত আকৌ পূৰণ চিনৰ তলত এটা শূন্য আছে, গুটি শূন্য আছে। তাৰ তলত এতিয়া পূৰণ চিন হ'ব। ইয়াত তলত মানে গুটি পূৰণ চিন হ'ব লাগে নাই, ওপৰত পূৰণ চিন দিছে, গতিকে এইটো নহ'ব। ওপৰত গুটি আছে, পূৰণ চিন আছে, গুটি আছে, তাৰপিছতে পূৰণ চিন, গতিকে এইটো চিত্ৰটো হ'ব লাগে। এইটো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰিছে। তাৰপিছতে 15 নম্বৰ চিত্ৰটোত এইটো ওপৰফালে এনেকৈ দিয়া আছে, তলফালে হৈছে, ওপৰফালে আছে, এতিয়া তলফালে হ'ব। তলফালে থকা এইটো আছে, তাৰপিছতে ইয়াত এটা পূৰণ চিন, ওপৰত 2টা 3টা, তাৰপিছত ওপৰত 4টা থকা হ'ব লাগে। এইটো মিলি আছে। গতিকে ইয়াত চেৰিজৰ সাজোন মতে এইটো আনি ইয়াত নহ'লে চেৰিজৰ সাজোন মতে খাপ খাব। তাৰপিছত এই কাৰ চিনটো আমি প্ৰথমে চাব লাগে। এই কাৰ চিনটো এণ্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰিছে, আকৌ এণ্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰিছে, আকৌ এণ্টি ক্লকৱাইজ 90 ডিগ্ৰী ঘূৰিলে ওপৰফালে থাকিব লাগে। গতিকে এনেকুৱা থকাটো অপশ্যন বিত আছে, অপশ্যন বিত আছে। 26 নম্বৰৰ পিছত এতিয়া 27 নম্বৰ। এতিয়া ইয়াত বৰ্গটো আছে, তাৰ ভিতৰত পূৰণ চিন। এতিয়া ইয়াত মানে কৰ্ণাৰ টু কৰ্ণাৰ আঁচ টানি দিছে আৰু ইয়াতো এনেকৈ এটা পঞ্চভুজ দিছে, পঞ্চভুজৰ ভিতৰত আঁচ কেইডাল হ'ব। ইয়াত এইটো পঞ্চভুজৰ ভিতৰত মানে হৈছে, কিন্তু ইয়াত দুবাৰ জইন হৈছে, এবাৰহে হ'ব লাগে। গতিকে ইয়াত চি নম্বৰ অপশ্যন চিটো ইয়াত শুদ্ধ হ'ব। এতিয়া ইয়াত 18 নম্বৰ প্ৰশ্নত ইয়াত তলৰখিনি একেই আছে, ওপৰত বাতিটো ঘূৰিছে। গতিকে ইয়াত ওপৰত এই বৰ বন্ধনীটো ওপৰফালে ঘূৰিব, ওপৰফালে ঘূৰা চিত্ৰটো এইটো আছে। তাৰপিছত ইয়াত 19 নম্বৰত বৃত্তৰ ভিতৰত ট্ৰেপেজিয়াম আৰু ত্ৰিভুজ আছে। ত্ৰিভুজটো গৈ ট্ৰেপেজিয়ামৰ ভিতৰত সোমাইছে, গতিকে
তলৰটো মাজৰ মানে ওপৰটোত চিত্ৰৰ ভিতৰত সোমাইছে, গতিকে এই বৃত্তটো ওপৰৰ ভাগত বৰ্গৰ ভিতৰত সোমাব। বৃত্ত বৰ্গৰ ভিতৰত সোমোৱা ত্ৰিভুজৰ ভিতৰত হ'ব লাগে। এইটো আছে, ইয়াত আছে, গতিকে এইটো এনচাৰ হ'ব। এতিয়া ইয়াত গুটি গুটি থকাটো ওপৰ ফালে আছে, গতিকে ওপৰৰ ছাইডত দুটা আহিছে, গতিকে নতুনকৈ দুটা দি দিছে। গতিকে ইয়াত যেতিয়া এনেকৈ আছে, গতিকে এইটো ছাইড আৰু এইটো ছাইডত থকা হ'ব লাগে, গতিকে এইটো অপশ্যন C2 হ'ব। এনালজি, এই পাৰ্টটোৰ নাম হৈছে এনালজি, এই পাৰ্টটোৰ নাম হৈছে কমপ্লিশ্যন অফ স্কোৱাৰ। গতিকে এই পেটাৰ্ণটোৰ লগত এনেকৈ কটাটো হ'ব লাগে, এইটো ইপিনে ঘূৰিছে নহ'ব, সেইটো তাৰ চাইজৰ লগত নিমিলে, সেইটো অপশ্যন C2 হ'ব। এইটো আৰু কেঞ্চেল কৰিলোঁ। তাৰপিছতে 22 নম্বৰটো, এইটো যিটো চাইজত আছে এই চাইডে এনেকৈ কটাকৈ প্ৰত্যেক চাইজটো জুখি গ'লে ইয়াত ইয়াৰ পেটাৰ্ণটো ইয়াত নাই, ইয়াতো নাই, ইয়াতো নাই, এই ওপৰৰ চাইজটো নিমিলে, গতিকে এইটো অপশ্যন D2 হ'ব ইয়াৰ। 23 নম্বৰ প্ৰশ্নটো, এতিয়া ইয়াত 1 2 3 4 5টা পাৰ্ট আছে, আৰু ইয়াত এনেকৈ জুখিলে 3টা পাৰ্ট লাগিব। ইয়াত 2টা পাৰ্ট আছে, গতিকে নহ'ব, গতিকে 3টা পাৰ্ট থকাটো আনি ইয়াত সোমাই দিলে এই বৃত্তটো সম্পূৰ্ণ হ'ব, পেটাৰ্ণ মতে মিলিব। তাৰপিছতে ইয়াত এই ছাইডটো জুখি এইফালে এনেকৈ এই চাইজটো ইয়াত ভিতৰত সোমোৱা আছে, গতিকে ভিতৰত সোমোৱা আছে, গতিকে এইফালৰ পৰা চিত্ৰত বাহিৰত ওলোৱা হ'ব লাগে। ভিতৰত সোমাইছে, কেঞ্চেল। B2 এই চাইজটো মিলিছে, লেংথবিলাক ইয়াৰ লেংথৰ লগত এইটো লেংথটো ইয়াত ঠিকেই আছে, গতিকে এই চাইজটো আনি ইয়াত সোমাই দিলে এই চিত্ৰটো বৰ্গ সম্পূৰ্ণ হ'ব। ইয়াৰ নাম হৈছে কমপ্লিশ্যন অফ স্কোৱাৰ। তাৰপিছতে এইটো আহিল মিৰ'ৰ ইমেজ। মিৰ'ৰ ইমেজত কি হয়, এইফালে মিৰ'জ থাকিলে এই বস্তুটো এনেকৈ লুটি খাব, তো এনেকৈ লুটি খোৱা চিত্ৰটো এই কাৰ চিনটো এইফালে আছে না, এইফালে অহা হ'ব, এইটো হৈছে এই গুটিটো ইপিনে যোৱা হ'ব লাগে, সেইটো আছে, আৰু এই কাৰ চিনটো এইফালে আহিছে, এইটো ইপিনে গৈছে, গতিকে এইটো অপশ্যন 1টো ইয়াৰ মিৰ'ৰ ইমেজ হয়। তো ইয়াৰ 26 নম্বৰ মিৰ'ৰটো ইয়াত আছে, গতিকে এইটো সিপিনে যাব, আৰু এই বৃত্তৰ ভিতৰত এনেকৈ কাৰ লাইন থকাবিলাক এনেকুৱা হ'ব, তাৰপিছত সমান চিন এনেকৈ থাকিব, আৰু C উল্টা হ'ব। গতিকে সেই পেটাৰ্ণটো দেখিছোঁ ইয়াত অপশ্যন নম্বৰ ডিত আছে, C উল্টাকৈ হোৱা সমান চিন, আৰু এই বৃত্তৰ ভিতৰত থকা 8 কিলোমিটাৰ এনেকৈ আছে, পূৰণ চিন লাষ্টত আছে, এনেকৈ উল্টাই দিলে এই চিত্ৰটো এনেকৈ উল্টাই দিলে এই অপশ্যন ডিৰ লগত মিলিব। তাৰপিছতে 27 নম্বৰটো INK, এইটো KNI হ'ব, উল্টাকৈ KNI হ'ব, গতিকে KNI উল্টাকৈ থকাটো এইটো আছে, গতিকে এইটো মিৰ'ৰ ইমেজ হ'ব। তো ইয়াত 28 নম্বৰ প্ৰশ্নটো, ওপৰত বিয়োগ চিন আছে আৰু তলত যোগ চিন আছে, এই দুটা সলনি নহ'ব, এনেকৈ লুটিয়ালে পূৰণ চিনটো ইপিনে আহিব, যোগ চিনটো ইপিনে যাব। তলত হৰণ চিনটো আছে আৰু ওপৰত বিয়োগ চিনটো আছে, এই দুটা সলনি নহ'ব, খালি পূৰণ চিনটো আৰু যোগ চিনটো এনেকৈ লুটিয়াই দিলে প্ৰথমে যোগ চিন, তাৰপিছতে পূৰণ চিন হ'ব। যোগ চিন পূৰণ চিন থকা, ওপৰত বিয়োগ হৰণ একেই থকা, অপশ্যন C2 হ'ব। অপশ্যন C হৈ আছে। এতিয়া আহিল পেপাৰ ফল্ডিং, পেপাৰ কাটিং। এতিয়া প্ৰথমতে কাগজটো এইফালৰ পৰা এনেকৈ ভাঁজ কৰিছে, তাৰপিছত ইটো ছাইডৰ পৰা এনেকৈ ভাঁজ কৰিছে, তাৰপিছতে ওপৰত ত্ৰিভুজ দি তলত গুটি দিছে, গতিকে এই পেটাৰ্ণটো থাকিবই, গতিকে এই পেটাৰ্ণটো এতিয়া এনেকৈ মেলি দিলে এইফালৰ পৰাও থাকিব, চব ফালৰ পৰা থাকিব, গতিকে তলত মানে কি গুটি বৃত্তটো আছে, ওপৰত ত্ৰিভুজ, ইয়াত তলত ত্ৰিভুজ আছে, গতিকে নহ'ব, ইয়াত মাজত নাই, কেঞ্চেল, গতিকে এইটোহে গুটি আৰু ত্ৰিভুজ থকা, আৰু মেলি দিলে 4 চাইডৰ পৰা একেধৰণে আহিব, গতিকে এইটো অপশ্যন C2 হ'ব। এতিয়া আহিল 30 নম্বৰ, এইটো ওপৰৰ ফালে ভাঁজ কৰি দিছে, তাৰপিছত এইফালে ভাঁজ কৰি দিছে, তাৰপিছতে এইফালে আকৌ ভাঁজ কৰি দি এনেকৈ ওপৰৰ ফালে কাটি দিছে, এনেকৈ কাটি দিওঁতে এইটো মাজত হ'ব, আৰু এই ছাইডটো আমি চাব লাগে, এইটো মেলি দিলে এই পেটাৰ্ণটো এনেকৈ আমি এইটো পাম, আৰু এনেকৈ মেলি দিলে এই পেটাৰ্ণটো আহিব, আকৌ লুটিয়াই দিলে তলৰ পেটাৰ্ণটো আহিব, গতিকে এইটো অপশ্যন A2 ইয়াৰ হ'ব।
তাৰপিছত 31 নম্বৰত প্ৰথমতে এইটো এনেকৈ ভাঁজ কৰি দিছে, তাৰপিছত আকৌ এইটো এনেকৈ ভাঁজ কৰি দিছে, তাৰপিছতে এইটো ছাইডত এনেকৈ কাটি দিছে। এই দাগটো আমি চাব লাগে প্ৰথমতে। এই দাগটো ইয়াত কটা নাই, সেই ধৰণে কটা নাই, কেঞ্চেল। ইয়াত কটা নাই, কেঞ্চেল। ইয়াতো কটা নাই, গতিকে এইটো বাদ দিছোঁ। তো এইটো কাটিছে আৰু মেলি দিলে এই ধৰণে পোৱা যাব। গতিকে ইয়াৰ অপশ্যন ডি, 31 নম্বৰৰ অপশ্যন ডিটো হ'ব। তাৰপিছত আহিল 33 নম্বৰ। এইটো কাগজৰ টুকুৰাটো ওপৰৰ ফালে ফল্ডিং কৰিছে, তাৰপিছত এইফালে ফল্ডিং কৰি দিছে, তাৰপিছতে ওপৰ ফালে ফল্ডিং কৰি দি দুটা গুটি দিছে, এইটো মেলি দিলে এইফালে দি 4টা গুটি হ'ব। এইফালে দি 4টা গুটি হ'ব লাগে, ইয়াত 2টা গুটি আছে, কেঞ্চেল। 4টা গুটি আছে আৰু মেলি দিলে এইফালে দি এনেকৈ 4টা গুটি হ'ব। চব এনেকৈ লুটিয়াই দিলেও এইফালে চেক হ'ব। গতিকে অপশ্যন বিটো ইয়াত মিলি আছে। তাৰপিছতে এতিয়া 33 নম্বৰত এইটো ফৰ্মেশ্যন। ইয়াৰ ফৰ্মেশ্যনটো, এইটো ফৰ্মেশ্যনটো ক'ত আছে চাব লাগে। এই পেটাৰ্ণটো ইয়াত নাই, এইটোত আছে। গতিকে এই বাকীখিনিও ইয়াত আছে, গতিকে এইটো অপশ্যন বিত সোমাই আছে। গতিকে ইয়াৰ ফৰ্মেশ্যনটো বি হ'ব। তো এই দুটা ত্ৰিভুজ আৰু এনেকৈ দুটা টুকুৰা, আয়তৰ টুকুৰা থকা হ'ব লাগে। ইয়াত দুটা ত্ৰিভুজ আছে, কিন্তু আয়তৰ টুকুৰাকেইটা ডাঙৰ ডাঙৰ। সেইটো আয়তৰ টুকুৰা হোৱা নাই, ইয়াত আয়তৰ টুকুৰা হৈছে, ত্ৰিভুজ দুটা হৈছে। গতিকে ইয়াৰ 34 নম্বৰত এইটো অপশ্যন বিটো হ'ব। ইয়াত 35ত ইয়াত 3ডাল আয়ত আছে আৰু দুটা সৰু আয়ত মাজত কটা আছে। ইয়াত মাজত কটাটো নাই, গতিকে ইয়াত আছে। গতিকে অপশ্যন বিটো ইয়াৰ ফৰ্মেশ্যনটো হ'ব। তাৰপিছতে এই ধৰণৰ চিত্ৰ, এইটো আয়ত, তাৰপিছতে এইটো পেটাৰ্ণটো আৰু তলত ত্ৰিভুজ থকাটো। ত্ৰিভুজ সৰু আছে, কেঞ্চেল কৰি দিয়ে, এইটো নহ'ব। এইটো ইয়াত ত্ৰিভুজটো নাই, ইয়াত ত্ৰিভুজ দুটা আছে, এইটো নহ'ব। গতিকে আয়তো আছে, ত্ৰিভুজো আছে আৰু পেটাৰ্ণটো উল্টাকৈ কৰি দিছে। গতিকে 36 নম্বৰৰ অপশ্যনটো, ফৰ্মেশ্যনটো ডি হ'ব। এতিয়া এমবেডেড বুলি কয়, এইটো ক'ত লুকাই আছে, ক'ত হাইডিন হৈ আছে। এই পেটাৰ্ণটো ইয়াত আগটো কটা নাই, ইয়াতো কটা নাই, ইয়াত এই ত্ৰিভুজটো দিছে, ইয়াত কাটি থোৱা আছে। গতিকে ইয়াত এই মানে এই আকাৰটো ইয়াত সোমাই আছে, ইয়াতো নাই। গতিকে 38ত এইটো এনেকৈ উল্টা এল দি এনেকৈ দিয়াটো, উল্টা এল দি এনেকৈ ইয়াত নাই, ইয়াতো নাই, ইয়াতো নাই। তো এনেকৈ এলটো আছে আৰু এনেকৈ দিয়া আছে। গতিকে অপশ্যন ডিটো হ'ব ইয়াৰ 38 নম্বৰৰ। গতিকে 39 নম্বৰত এই পেটাৰ্ণটো এনেকৈ দিয়া আছে। তো এই পেটাৰ্ণটো ক'ত সোমাই আছে, ইয়াততো নাই। ইয়াত এনেকৈ দীঘলকৈ দি এইফালে এনেকৈ দিয়ে, ইয়াত সোমাই আছে। গতিকে এই বস্তুটো ইয়াত মানে সোমাই আছে, হাইডেন হৈ আছে। এতিয়া 40 নম্বৰত এনেকৈ পেটাৰ্ণটো এনেকৈ দিয়া আছে, গতিকে ইয়াত সেইটো নাই। ইয়াত এনেকৈ এফালে গৈ এনেকৈ গৈ আকৌ এইফালে গৈ এনেকৈ অহাটো, আহি আকৌ এনেকৈ যোৱা, সেই পেটাৰ্ণটো ইয়াত সোমাই আছে। গতিকে 40 নম্বৰত এইটো অপশ্যন বিটো হ'ব। গতিকে মই আজি প্ৰথমতে এইটো চিত্ৰখিনি, মেণ্টেল এবিলিটিখিনি মই প্ৰথম পাৰ্টত দিলোঁ, অসমীয়াত সহজে বুজি পাবৰ কাৰণে। আমাৰ অসমত থকা অসমীয়া ল'ৰা ছোৱালীয়ে যাতে এইখিনি ভালদৰে বুজি পায়, মই যিমান পাৰি মই বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকে বিষয়বস্তুখিনি বুজি পালে বেছি ভাল হ'ব। ইয়াৰ পিছৰ পাৰ্টত মই অংকখিনি দিম, তাৰপিছতে ভাষাখিনি দিম। গতিকে 3টা পাৰ্টত, সময়টো এটাত বেছি লাগে কাৰণে মই 3টা পাৰ্ট কৰি দি আছোঁ। গতিকে আপোনালোকে অপেক্ষা কৰিব, লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'টো চাবলৈ পাৰিব। থেংক ইউ, ধন্যবাদ।